জুবিন দাই আচলতে পটককৈ গুচি গ'ল উঠি পেলাই সিদ্ধাৰ্থে ক'লে নাই 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 জুবিন দা বহুত খং উঠি আছে তুমি নাযাবা তোমালোক ইমান মানে এইখিনি অকাদ নাই যে তোমালোকে কোনোবা এজন মানে ইমানখিনি ডাঙৰ মানুহক তোমালোকে উঠিবলৈ ক'বা এইটো সময়ত কান্দি থাকি আচলতে আমি লাভ নাই শ্যামকানু মহন্তে অনুষ্ঠান কেনেধৰণে পাতে ফাইনেন্স ক'ৰ পৰা আহে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত যাওঁ নমস্কাৰ দৰ্শকসকল সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আৰু আজি আমাৰ সৈতে উপস্থিত আছে খুব মৰম লগা এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিমালা বৰাগোহাঁই বা আৰু আমি তেওঁৰ সৈতে কথা পাতিম আসলতে আজিৰ আমাৰ অনুষ্ঠানটো একেবাৰে ব্যতিক্ৰম আমি তেখেতৰ সৈতে আকৌ পুনৰবাৰ লগ পাম তেখেতৰ লগত কথা পাতিম কিন্তু আজি আমি কেৱল জুবিনদাৰ বিষয়েহে কথা পাতিম বা নমস্কাৰ স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ আজি আমাৰ অনুষ্ঠানটি অলপমান ব্যতিক্ৰম হ'ব কাৰণ আমি আপোনাৰ বিষয়ে আকৌ কথা পাতিম আকৌ লগ হ'ম আৰু আজি আমি কথা পাতিম কেৱল জুবিনদাৰ সৈতে আপোনাৰ মানে যাত্ৰাটোৰ বিষয়ে আপুনি কেনেধৰণে তেখেতক লগ পাইছিলে তেখেতৰ লগত কেনেধৰণৰ মেমৰিজ আছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম হয় সকলোকে ধন্যবাদ জনাইছো তোমালোক আটাইলে আৰু জুবিনদাৰ বিষয়ে আচলতে জুবিনদা যিহেতু বৰ্তমান সময়ত আমি যি পৰিস্থিতি দেখিছোঁ যে তেওঁক আচলতে ঈশ্বৰ তুল্য এজন মানুহ হিচাপে তেওঁক জ্ঞান কৰা হৈছে আৰু সঁচাকৈ আমি আচলতে জীৱিত কালত আমাৰ প্ৰায় এইটো অসমত দেখা পাওঁ যে জীৱিত কালত আমি হয়তো ইমান বেছি গুৰুত্ব নিদিওঁ এজন ব্যক্তিক বা এগৰাকী শিল্পীক আৰু আচলতে তেওঁ মৃত্যুৰ পিছতহে তেওঁ পাবলগীয়া যি আদৰ মৰম পাইছে বৰ্তমান সময়ত জীয়াই থাকোঁতেও পাইছিলে যদিও তাৰ মাজতো বহুতো তেওঁৰ বিষয়ে আমি বহুতো বিভিন্ন ধৰণৰ কথা শুনিবলৈ পাইছিলোঁ গতিকে সমালোচনা হৈছিলে বহুতখিনি কিন্তু মৃত্যুৰ পিছত আমি দেখিছোঁ তেওঁ মৃত্যুৰ পিছতো এটা ৰেকৰ্ড গঢ়ি থৈ গ'ল আৰু তেনে এজন ব্যক্তিক মই আচলতে খুবেই ভাগ্যৱান বুলি ভাবিছোঁ যে তেনে এজন ব্যক্তিক মই একদম ওচৰৰ পৰা লগ পাইছোঁ তেওঁৰ লগত গীত কৰিবলৈ সুবিধা পাইছোঁ তেওঁক আচলতে প্ৰথম মই তেওঁক লগ পাইছিলোঁ একেবাৰে সৰুতেই লগ পাইছিলোঁ তেওঁক মই আচলতে কলেজত পঢ়ি থাকোঁতে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ মানত হ'ব আৰু সৰুতে গান গোৱা মানুহৰ চবৰে মানে গান গোৱা মানুহ হওক বা নোগোৱা হওক কিন্তু সকলোৰে এটা মানে হেঁপাহ থাকে যে জুবিন দাক লগ কৰিম আৰু জুবিন দা আমাৰ কাৰণে ষ্টাৰ আমাৰ কাৰণে সেইটো সময়ত মানে এতিয়া লগ পোৱাৰ পিছত মানে নিজৰ মানুহ যেন লাগে কিন্তু সেইটো সময়ত আমি এজন ৰক ষ্টাৰ হিচাপে তেওঁক দেখিছিলোঁ ৰক ষ্টাৰ বুলি ক'বলৈ গ'লে অসমত এজনেই আছিলে সেইজন জুবিন গাৰ্গ আৰু তেওঁ এজন এনেকুৱা ব্যক্তি যাক আমি জুবিন বুলিও মাতিব পাৰোঁ জুবিন দা বুলিও মাতিব পাৰোঁ জুবিন দা বুলি আচলতে জীয়াই থাকোঁতে ইমানকৈ কোৱাই নহ'ল আমি প্ৰায়ে কাৰ গান শুনিবি জুবিনৰ গান শুনিম এনেকৈ আমি কওঁ গতিকে তেনে এজন মানুহক লগ পালোঁ মই প্ৰথমতে খুব আগতে মানে হেৰি কৰিছিলোঁ অলপ দীঘলীয়া হ'ব দে আনচাৰটো যিহেতু তুমি যাত্ৰাটোৰ কথা সুধিলা আমি শুনি যাম আমাৰ প্ৰথমতে আচলতে খুব মই কম্পিটিশ্যন কৰিছিলোঁ সৰু থাকোঁতে সৰুৰ পৰা কৰিছোঁ ক্লাছ 4 মানৰ পৰা মই কম্পিটিশ্যন কৰিছোঁ আৰু তেতিয়া মাজতে কিছুমান এনেধৰণৰ কম্পিটিশ্যন হৈছিলে মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ আৰু এটা অনুষ্ঠান হৈছিলে অনামিকা বুলি সেই অনামিকা অনুষ্ঠানটোত মই বিশ্বনাথ চাৰিআলিৰ পৰা আচলতে প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা এজন এজনকৈ এনেকৈ চিলেক্ট কৰিছিলে চ' বিশ্বনাথ চাৰিআলিৰ পৰা মই চিলেক্ট হৈছিলোঁ ফাইনেল ৰাউণ্ডলৈকে আৰু তাৰপিছত মই ৰানাৰ্ছ আপ হৈছিলোঁ ফাৰ্ষ্ট ৰানাৰ্ছ আপ আৰু সেই সময়তে মই জুবিন দাক প্ৰথম লগ পাইছিলোঁ তেতিয়া আচলতে লগ পাইছিলোঁ যদিও ইমানখিনি কথা বতৰা হোৱা নাছিলে জাষ্ট মই যোনদিনাখন মানে আমাক দিয়া হৈছিলে পুৰস্কাৰখিনি সেইদিনাখন দাদাখিনি দেখিছিলোঁ তাৰপিছত খুব মানে মন গ'ল যে দাদাক লগ কৰিমেই গুৱাহাটীলৈ আহিলোঁ 2016ত মই 2016ত আহি মোৰ প্ৰথম লক্ষ্যটো হৈছিলে যে জুবিন দাক লগ কৰিম আৰু সকলো আচলতে শিল্পীৰে বা সকলো ব্যক্তিৰে মন থাকে যে জুবিন দাক এবাৰ লগ পাম গতিকে প্ৰায়ে মই জুবিন দাক এনেকৈ মেছেজ কৰিছিলোঁ ফোন কৰিছিলোঁ আৰু এদিন জুবিন দাই মোক তেওঁ খাৰগুলিৰ যোনটো ঘৰ তালৈ মাতিলে আৰু আপুনি বহুত সৰু আছিল চাগৈ তেতিয়া বহুত সৰু নহয় 2016ত মই তেতিয়া সাউণ্ড ইঞ্জিনিয়াৰিং কৰিছিলোঁ মই প্ৰথম জ্যোতি চিত্ৰবনত নাম লগাইছোঁ
আৰু তেতিয়া ডিগ্ৰী কমপ্লিট কৰি পেলাই তেতিয়া জুবিন দাই মাতি পঠালে মাতি পঠোৱাৰ পিছত আমি গ'লোঁ গৈ পেলাই সেই তেতিয়া মই মানে অনামিকা জাষ্ট মই জিকি পেলাই গৈছোঁ তেওঁৰ ওচৰলৈ তেওঁ গৈ পোৱাৰ লগে লগে মোক মানে চামুচ এখন দি কিবা এটা বস্তু সোমোৱাই দিলে মুখত ঘপককৈ আহি পেলাই তাৰপিছত মই বোলো আৰে কি দিলে তাৰপিছত মই এনেকৈ চাইছোঁ মানে অলপ আঁতৰি দিয়া নিচিনাকৈ তাৰপিছত ক'লে বোলে খা ভাল বস্তু দিছোঁ তাৰপিছতে মই তেতিয়া মানে ভাবিছোঁ কি বা দিলে কৈছে বোলে একো ঘৰৰ মৌজুল হয় বোলে তই খা তোৰ মাতটো ভাল হ'ব গতিকে এনেকুৱা মানে প্ৰথমবাৰ লগ পায়ে যিটো আত্মীয়তা তেওঁৰ মানে সাংঘাতিক আৰু সেইটো যে এজন যে আমি দূৰৰ পৰা যাক মানে ৰকষ্টাৰ বুলি ভাবোঁ ন তেওঁক লগ পোৱাৰ লগে লগে তেওঁ যোনটো আপোন কৰি ল'ব পৰা এটা গুণ আছিলে সেইটো আচলতে মই প্ৰথম দিনাখন গৈয়ে তেওঁ তাত মানে দেখিছিলোঁ সেই বস্তুটো তাৰপিছতে তেওঁ কিবা ৰান্ধি আছিলে আৰু তেওঁ ৰন্ধা কথাটো সকলোৱে জানে যে চব একেলগে দি দিয়ে তাৰপিছতে কিবা নেমু টেঙাৰ লগত মাংস দিছিলে মাংসতে মাছটো দিছিলে মানে কিবা কিবি এটা বনাইছিলে আৰু তেওঁ তাৰপিছত মোক কৈছে বোলে ভাত খাই যাবি আজি বোলে শ্ব' আছে মোৰ GMCত সেইদিনাখন শ্ব' আছিলে GMCHত অডিটৰিয়ামটোত আৰু তেওঁ মোক ক'লে ব'ল তয়ো গাবলৈ যাবি তাৰপিছতে মই মানে অবভিয়াছলি নাৰ্ভাছ হৈছোঁ যে জুবিন দাৰ লগত গাবলৈ মই প্ৰথমবাৰ লগ কৰিব আহিছোঁ আৰু তেওঁ প্ৰথম গান গাবৰ কাৰণে গধূলি সময় হয় মানে শ্ব' আৰম্ভ হ'ব আৰু তেওঁ মোক ক'লে ব'ল মোৰ লগত আজি গান গাবি মই মানে সেইটো সময়ত ৰাতিপুৱা মানে ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ ক্লাছলৈ যাওঁ ৰাতিপুৱা 8টা বজাতে যাওঁ 8 বজাতে গৈ সেই দিনটো সেনেকৈয়ে আছোঁ মানে ৰাতিপুৱাৰ পৰা ফ্ৰক এটা পিন্ধি গৈছিলোঁ তাৰপিছত মই ক'লোঁ দাদা মইতো ৰাতিপুৱাৰ পৰা এনেকৈ আছোঁ অৱস্থা নাই একেবাৰে মই অলপ ৰুমত গৈ ফ্ৰেছ হৈ মেলি আহোঁ যিহেতু ষ্টেজত মঞ্চত গান গাম জুবিন দাৰ লগত প্ৰথমবাৰৰ কাৰণে তাৰপিছত দাদাই কৈছে হেই কেলৈ ফ্ৰেছ হ'ব লাগে তইতো ভালেই আছ আৰু তই বগাই এনেও তই একো মেকআপ নকৰিলেও হ'ব তাৰপিছতে এনেকৈ কৈ পেলাই মোক তেনেকৈয়ে লৈ গ'ল দাদাই তাৰপিছত সেইদিনাখন দাদাৰ লগত প্ৰথম মই মঞ্চতো গান গালোঁ আৰু মঞ্চত মোক মানে দাদাই নতুন নাম এটা দিলে পঞ্চৰ টেমা বুলি কৈছে আজি পঞ্চৰ টেমা এটা লগত লৈ আহিছোঁ চবেই চাব বোলে যি বগা বোলে এজনী এনেকৈ কৈছে আৰু সেই তেনেকৈ এই শতাব্দীক যেনেকৈ কলি বুলি মাতে মোক মানে সেই বগী বুলি মাতে মানে তেতিয়া তাৰপিছতে সেয়াই প্ৰথম আৰু সেইটো ভিডিঅ' এতিয়াও আছে ইউটিউবত মই যেতিয়া চাওঁ একদম ক্ষীণমিন ময়ো একদম ক্ষীণমিনকৈ মই আছোঁ তাৰপিছতে জুবিন দাই আকৌ সেইদিনাখন উল্টাকৈ টি চাৰ্টটো পিন্ধি গৈছে তাৰপিছত সেয়াই আৰু সেয়াই প্ৰথম লগ পোৱা আৰু সেইবিলাক মেমৰিজ মানে এতিয়া মনত পৰিলেতো চাগে বহুত ভাল লাগে আৰু মানে আচলতে মই এতিয়ালৈকে বিশ্বাসকৈ ক'ব পৰা নাই যে মানুহজন নাই আৰু তেওঁ গীতবোৰ আমাৰ চাৰিওফালে এনেধৰণে আছে যে মানে মানুহজন নাই নিচিনা অনুভৱ নহয় হয়তো তেওঁৰ লগত 24 ঘণ্টা যিসকল একেলগে থাকে তেওঁলোকৰ হয়তো সেই অনুভৱটো হৈছে কিন্তু আমি সদায় লগ পাই নাথাকোঁ আৰু প্ৰায়ে মই জুবিন দাক শেষৰ ফাললৈ প্ৰায় লগ পোৱা নাই গতিকে মই জুবিন দাৰ গীতসমূহৰ মাজতে জুবিন দাক সদায় বিচাৰি পাওঁ আজিও অলপ সময় আগলৈকে মই জুবিন দাৰ গীত শুনি আছোঁ তেনেকুৱা ধৰণে মানে মানুহজন গ'ল নিচিনা কেতিয়াও সেইটো অনুভৱ নহয় তেখেতৰ মানে এতিয়া এনেকুৱা হৈছে মৃত্যুৰ পাছত তেখেতৰ গানেই শুনি থকা হৈছে বেছিকৈ আৰু মানে বেলেগৰ গান শুনিবলৈ তেনেকুৱাকৈ আমাৰ মন নোহোৱা হ'ল আৰু সেইটো কাৰণে একচুৱেলি ফিলটো কৰিব পৰা নাই কোনো আৰু মানি ল'বলৈ সেইটো মানে পচিবলো নহয় যে পটককৈ কোনোবাই মানি ল'ব তেওঁৰ নিচিনা এজন মানে এটা সত্তাক হেৰুৱাই এজন সম্পদ হেৰাইছোঁ আমি তো সেইটো কাৰণে আৰু আচলতে গীতবোৰ শুনিবলৈ প্ৰথম কেইদিনমান মোৰ গীতবোৰ শুনিবলৈ বৰ কষ্ট হৈছিলে তেতিয়া মানে গীতবোৰো যেন শুনিলেও মানে বহুত আৱেগিক হৈ পৰিছিলোঁ এতিয়াও গীতবোৰ যদিও শুনি থাকোঁ যেতিয়া গাবলৈ লওঁ নহয় নিজে সেই কিবা এটা কঁপনি হয় মানে সেই গাবলৈ লোৱা সময়কণত ক'ৰবাত গৈ ৰখি যাবলগীয়া হয় এইকেইদিন আমাৰ ৰিহাৰ্চেল চলি আছে আমাৰ এটা অনুষ্ঠান আহি আছে আমাৰ কণ্ঠশিল্পী সমাজ অসমৰ পৰা অহা 19 তাৰিখে জুবিন দাৰ বাৰ্থডেৰ লগত সংগতি ৰাখি গতিকে সেই অনুষ্ঠানটোতো আমি যেতিয়াই ৰিহাৰ্চেল কৰিবলৈ গৈছোঁ জুবিন দাৰ গীতসমূহ যেতিয়া গাওঁ সকলোৱে আৱেগিক হৈ পৰে মানে অলপ গাই পেলাই প্ৰায় গাব নোৱাৰা অৱস্থা হয় সকলোৰে বা কথা আমি পাতি যাম এতিয়া জুবিন দাৰ গীত আপোনাৰ কণ্ঠৰে জুবিন দাৰ গীত বুলি ক'লে সদায় আচলতে মই অনুষ্ঠানৰ প্ৰথমতে আৰম্ভণিতে জুবিন দাৰ গীতে দিয়ে আৰম্ভ কৰি আহিছোঁ কাৰণ মোৰ লগত জুবিন দাই গোৱা প্ৰথম গীতটি আছিলে আমাৰ এটা আহোম লেংগুৱেজৰ গীত টাই গীত এটা
পকাও চাউলুং চুকাফা সেই গীতটিয়ে মই সদায় গাওঁ ঠিক আছে কিন্তু আজি বেলেগ এটা গীত গাম যিটো গীত আচলতে বৰ্তমান সময়ত প্ৰাৰ্থনা হৈ পৰিছে হয় হয় সেই গীতটি অলপমান গুণগুণাইছোঁ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত ধন্যবাদ বা খুব সুন্দৰ আপোনাৰ কণ্ঠৰে জুবিনদাৰ গীত বহুত ভাল লাগিল শুনি দৰ্শকসকলেও নিশ্চয় বহুত ভাল পাব বা আপুনি বহুত বৰ্তমান সময়ত ভাল কাম কৰি আছে ক'বলৈ গ'লে কাৰণ টাই আহোম গীতেই হওক বা অসমীয়া গীতেই হওক দুয়ো ফালৰ পৰা আপোনাৰ বৰ্তমান সময়ত বহুত সুন্দৰকৈ আপুনি সংগীতৰ জগতত জনপ্ৰিয় হৈ আছে আৰু আপোনাৰ এইখিনি সময়ত বহুত মৰমো কৰিছে বহুত আপুনি মৰম পাইছে ৰাইজৰ পৰা এই ক্ষেত্ৰত আপোনাৰ এই যাত্ৰাত মানে জুবিনদাৰ কিবা অৱদান আছে নেকি নিশ্চয় মই যিহেতু কৈছোঁ তোমাক যে প্ৰথম গীতটোৱে মোৰ জুবিনদাৰ লগত আছিলে আৰু মই আচলতে প্ৰথম যেতিয়া গীত গাবলৈ আৰম্ভ কৰিছিলোঁ তাৰপিছত যেতিয়া নিজৰ অৰিজিনেলছ ওলোৱা ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ মানে প্ৰথম কথাটো মনলৈ আহিছিলে যে যিকোনো শিল্পীৰে আচলতে প্ৰথম যেতিয়া তেওঁলোকে ষ্টাৰ্ট কৰে গীত গাবলৈ বা গীত ৰিলিজ কৰিবলৈ তেওঁলোকৰ প্ৰথম কথাটো মনলৈ আহে যে কেনেকৈ ৰাইজৰ মাজলৈ যাব আৰু সেই ক্ষেত্ৰত আচলতে জুবিনদাৰ অৱদান বহুত শিল্পীৰ লগত মই ভাবোঁ আছে তাৰে মাজৰ ময়ো এজন যে পকাও চাউলুং গীতটি প্ৰথম জুবিনদাৰ লগত মই গাইছিলোঁ আৰু সেই গীতটিয়ে আচলতে বহুত ৰাইজৰ মাজলৈ গ'ল বহুতখিনি পপুলাৰিটি পালে সেই গীতটোৱে ৰাইজে আদৰি ল'লে কিন্তু সেইটো মই ভাবোঁ অনলি জুবিনদাৰ ভইচটোৰ কাৰণেহে ইমান মানুহে আচলতে মানুহলৈ গৈ পালে হয়তো মই অকলে গাই থোৱাহেঁতেন সেই সময়ত মই একেবাৰে নতুন আছিলোঁ গতিকে ৰাইজে হয়তো ইমান নুশুনিলে হয় চিনি নাপালে হয় গম নাপালে হয় গতিকে এই ক্ষেত্ৰত আচলতে অসমত কোনোবাই যদি আৰু এজন ষ্টাৰৰ জন্ম দিব পৰা মানুহ আছিলে সেইজন কিন্তু জুবিনদা আছিলে জুবিনদাৰ লগত কাম কৰাৰ পিছত বহুত শিল্পীয়ে নিজৰ মানে এখন আসন বনাবলৈ সক্ষম হৈছে গতিকে সেই ক্ষেত্ৰত জুবিনদাৰ অৱদান নিশ্চয় আছে তেখেতৰ যিদিনাখন মৃত্যু হৈছিল তাত কি হৈছিল কি ঘটনা ঘটিছিল সেই বিষয়েতো কোনো গম পোৱা নাছিল তো মানে তেওঁৰ এতিয়া ন্যায়ৰ কাৰণে চবেই যুঁজি আছে তেওঁ ন্যায় পাবই আপুনি তাৰ বিষয়ে কি ক'ব কি ক'ম আচলতে গোটেইখিনি সকলোৱে দেখি যিখিনি আছে ময়ো সেইখিনি আচলতে দেখি আছোঁ আৰু বৰ্তমান বস্তুবোৰ ক্লিয়াৰ হৈ পৰা নাই সেইকাৰণে আচলতে আমি বহুত আমাৰ মনটো আচলতে বৰ শংকিত হৈ আছে এটা শংকাত আছোঁ আৰু এটা মানে আমি খুব মানে বেয়া এটা অৱস্থাত আছোঁ কাৰণ আমি বুজাব নোৱাৰা অনুভৱ যে কি হৈছিল আচলতে জুবিনদাৰ লগত আমি সকলোৱে জানো যে জুবিনদাৰ দৰে এজন ব্যক্তিৰ যিজন ব্যক্তিয়ে এটা ৱৰ্ল্ড ৰেকৰ্ড আছে তেওঁ মানে ইমানখিনি গীত গাইছে লগতে তেওঁ মৃত্যুৰ পিছতো ইমানখিনি ৰাইজ মানে আহি তেওঁৰ মৃত্যুৰ সময়ত তেওঁ লগ দিছে গতিকে এনে এজন শিল্পীক আমি কিয় ইমান নিৰাপত্তাত ৰাখিব নোৱাৰিলোঁ সেই ক্ষেত্ৰত মই কওঁ যে অসমৰ শিল্পীসকলে সদায়ে সেই সিমানখিনি সন্মান কেতিয়াও নাপায় জীৱিত কালত আৰু বৰ্তমান মানে এইটো সময়ত কান্দি থাকি আচলতে আমি লাভ নাই আমি জীয়াই থাকোঁতে তেওঁক যিমানখিনি কৰিব লাগিছিলে আমি নকৰিলোঁ এতিয়া যদি আপোনালোকে আগৰ যিসকল ষ্টাৰ চাব মাইকেল জেকচন চাব কোনো বাহিৰৰ যিখিনি দেশৰ আছে
তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত কিবা কিবি কৰা যায় কিন্তু তাৰ অলপ মানুহ যদি জুবিন দাই পালেহেঁতেন হয়তো জুবিন দা আমাৰ মাজত আজি থাকিলেহেঁতেন আৰু আমি সকলোৱে জানো যে শিল্পীসকল আচলতে অকণমান আৱেগিক হয় অলপমান শিশুসুলভ হয় তেওঁলোকৰ মনটো আৰু সৃষ্টিশীল মানুহক আচলতে মনটো অলপ বেলেগ নৰ্মেল মানুহতকৈ সৃষ্টিশীল মানুহখিনিৰ মনটো অলপমান বেলেগ আৰু জুবিন দাও তেনেধৰণৰ শিশুসুলভ মানুহ আছিলে গতিকে তেওঁৰ লগত যিখিনি ব্যক্তি থাকে সেইখিনি ব্যক্তিয়ে সদায় এইটো কেয়াৰফুল হ'ব লাগে যে তেওঁ কি কৰিব লাগে কি কৰিব নালাগে আৰু গৰিমা বৌয়ে অলৰেডি কৈছে যে জুবিন দাক মানে মেনিপুলেট কৰাটো বৰ সহজ কাম বেছি মানে টান কাম নহয় জুবিন দাক যদি আমি কিবা এটা বস্তু নকৰিবলৈ ক'ব লাগে সেইটো আচলতে টেকফুলি অকণমান ক'লেই হ'ল আৰু ইমান বছৰ থকা মানুহখিনিয়ে সেই বস্তুটো আচলতে জানিব লাগিছিল কেনেকৈ ক'লে জুবিন দাই মানিব বা কি কৰিব লাগে আৰু যিহেতু অলৰেডি আমাক জনাইছে NMKৰ ফালৰ পৰা তেওঁ কৈছিলে যে তেওঁ পানীৰ ওচৰলৈ যাব নালাগে তেওঁ যিটো আচলতে বেমাৰ আছিলে অসুস্থতা তাৰ কাৰণে পানীৰ ওচৰলৈ যাব নালাগে বা পানীৰ ওচৰলৈ গ'লেও তেওঁ অকলে ছিংগাপুৰ এখন এনেকুৱা দেশ য'ত ইমান বেছি ছিকিউৰিটি থাকে তাত কেনেকৈ মানে লাইফ জেকেট নিপিন্ধাকৈ মানুহক নামিব দিব পাৰে আমাৰ একদম ওচৰৰ তুমি চাবা শ্বিলঙলৈ সেইদিনা মই গৈছিলোঁ আৰু শ্বিলঙত যাওঁতে মানে সৰু এটা নিজৰা এটা তাতে মানে ৱাটাৰফলে হয় আৰু তাতে মানে মাটিৰ তলত দেখি থাকি তাতেও মোক মানে উইদাউট লাইফ জেকেট নামিব দিয়া নাই আৰে মানে আঁঠুলৈকেই মোৰ ভৰিখন মানে হোৱা নাই তাতেও উইদাউট জেকেট নামিব নিদিয়ে গতিকে ছিংগাপুৰৰ নিচিনা ইমান উন্নত দেশ এখনত কেনেকৈ এইটো হ'বলৈ পালে সেইটো এটা মানে আমাৰ ডাঙৰ এটা প্ৰশ্ন আমাৰ সকলোৰে আৰু সেয়াই আৰু মই ভাবোঁ এয়া কমপ্লিটলি মেনেজমেণ্টৰ ফালৰ পৰা গাফিলতি হৈছে আৰু যিসকলে মাতি নিছিলে উদ্যোক্তা তেওঁলোকে যিহেতু জানে জুবিন দা অসুস্থ এজন ব্যক্তি গতিকে আৰু জুবিন দা যিটো কৰিম বুলি কৰে শিশুসুলভ ব্যক্তি গতিকে অলপ এক্সট্ৰা কেয়াৰ মই ভাবোঁ ল'ব লাগিছিল সেইটো তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব আছিল হয় সেইটো তেওঁলোকৰ আৰু এতিয়াও মই চৰকাৰক অনুৰোধ কৰোঁ যে যি এই তদন্ত চলি আছে তদন্ত যাতে খৰতকীয়া হয় আচলতে আমি দেখোন মানে আমাৰ চৰকাৰখনে ইমান ফাষ্ট কামবোৰ কৰি আছে আগৰ পৰাই দেখি আছোঁ আমি উন্নতি ইমান সোনকালে হৈ আছে একে নিশায়ে ক'ৰবাত দলং বনিছে একে নিশায়ে ৰাস্তা বনিছে গতিকে এইটো ক্ষেত্ৰত আচলতে ইমান পলম কিয় হৈছে সেইটোও আমাৰ এটা প্ৰশ্ন উত্থাপন হৈছে সকলোৱে বিচাৰি আছে তেখেতৰ ন্যায় খৰতকীয়া হওক আমিও আশা কৰিছোঁ যাতে তেওঁ ন্যায় পায় ন্যায়টো পাবই লাগিব তাকে বা আৰু এটি গীত জুবিনদাৰ লগত মই গোৱা প্ৰথম মোৰ যিটো গীত আছিলে তাই হোম এটি গীত পকাও চালুং চুকাফা সেই গীতটি গাবলৈ লৈছোঁ Sing from home, falai bed fa pin bed, fra phura tralong, sikhiya rani pan, boy mo chao. Pokaw chawlung sokafa maka mungdon sun khamoy Pokaw chawlung sokafa maka mungdon sun khamoy Aw ma sung faruk seng mong run sin mungdon sun khamoy run sin mungdon sun khamoy ai ke khen ai ke kham ai sang sing mo sing fra ai ke khen ai ke kham ai sang sing mo sing fra chau ka oi 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 chau
ধন্যবাদ। বা এতিয়া অকণমান পৃথক কথা লৈ আহোঁ। আপোনালোকৰ যিটো ব্ৰেণ্ড হয় সেই ব্ৰেণ্ডটোৰ অকণমান বিতৰ্কৰ মাজলৈ আহিছিলে। ৰঙালীৰ নিচিনা এটা প্লেটফৰ্মত মাতি পেলাই আপোনালোকক গান গাবলৈ নিদিয়াৰ অভিযোগ আহিছিল, তাৰ বিষয়ে অকণমান যদি। ৰঙালী নাছিল, সেইটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আছিলে, যিটো বেংককত হৈছিলে, থাইলেণ্ড। আৰু আমি তালৈ অনুষ্ঠান কৰিবলৈ গৈছিলোঁ। আচলতে মোৰ বেণ্ডটো জ্যোতিমালা এণ্ড দ্য টাইফক্স বুলি আমাৰ বেণ্ডটো JTF। আৰু এই বেণ্ডটোত আমি আচলতে টাই আহোম হিষ্ট্ৰিকেল ছংবিলাক কৰোঁ। টাই আহোম বুলি নহয়, অসমৰ যিখিনি হিষ্ট্ৰী আছে সেইখিনিৰ ওপৰত আমি আচলতে কাম কৰি আছোঁ। আৰু বিশেষকৈ টাই আমাৰ লেংগুৱেজটো, যিটো লেংগুৱেজ বৰ্তমান সময়ত অসমত আচলতে বৰ এটা সক্ৰিয় অৱস্থাত নাই, বৰ বেছি আমি নকওঁ। গতিকে সেই লেংগুৱেজটোৰ ওপৰত আচলতে আমি কাম কৰি আছিলোঁ যে লেংগুৱেজটো যাতে আমাৰ সকলো মানুহে জানক, যিহেতু এটা আমাৰ বহুত পুৰণি ভাষা আৰু আমাৰ এটা স্ক্ৰিপ্টো আছে, আমাৰ লিখিত ৰূপতো এইটো ভাষা আমি পাওঁ। গতিকে এই ভাষাটো যাতে আমি আগুৱাই লৈ যাব পাৰোঁ সেই বিষয়ে আমি কাম কৰি আছিলোঁ। আৰু সেই ক্ষেত্ৰতে আমি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ গৈছিলোঁ আমাৰ বেণ্ডটো। কিন্তু তাতে এটা ঘটনা ঘটিল। ঘটনা আচলতে নহয়, কিন্তু ঘটনা ঘটোৱা হ'ল, মানে ঘটনালৈ মানে ৰূপান্তৰিত কৰা হ'ল। আমি গাইছিলোঁ এটা টাই আহোম এন্থেম, আমাৰ টাইসকলৰ যিটো আমাৰ জাতীয় সংগীত, সেই আহোমসকলৰ আচলতে। আৰু সেইটো আমি আচলতে কিতাপে পত্ৰই আমি পাওঁ, আগৰ আমাৰ অগ্ৰজসকলে লিখি থৈ গৈছে কিতাপত, বা বিভিন্ন অনুষ্ঠান যেনেকৈ আমাৰ ধৰক পতাকা উত্তোলনৰ সময়ত বা বিভিন্ন অনুষ্ঠান কৰাৰ আগতে আমি সেই সংগীতটো, জাতীয় সংগীতটো আমি গাওঁ। গতিকে যিহেতু মই আহোম এটা কমিউনিটিক মানে ৰিপ্ৰেজেণ্ট কৰিবলৈ তালৈ গৈছোঁ, গতিকে সেই মৰ্মে মই তাতে গৈ পেলাই টাই জাতীয় সংগীত, সেই গীতটি মই পৰিৱেশন কৰিছিলোঁ। গীতটিৰ নামটো মৌ খাম ফান্তাই মৌ। আৰু সেই গীতটি গাওঁতে আচলতে সন্মুখত জুবিন দাও আছিলে, জুবিন দাৰো সেই অনুষ্ঠান আছিলে নেক্সট ডে ৰাতি, আৰু আমাৰ আগদিনাখন আছিলে। তাৰপিছত জুবিন দাক মই লগ পাই পেলাই ক'লোঁ, দাদা আমাৰ পাৰফৰ্মেঞ্চ আছে, আপুনি চাবলৈ আহিব। দাদা তাতে আছিলে। তাৰপিছত দাদায়ো চাবলৈ আহিলে। তাৰপিছত আগফালে চব বহি আছে আৰু বহুত কেইজন মানে বেলেগ বেলেগ ষ্টেটৰ মিনিষ্টাৰ, এম্বেচিৰ মানুহ, মানে থাইলেণ্ড এম্বেচি আৰু ইণ্ডিয়ান এম্বেচি, গোটেই সকলোবিলাক আছিলে। অলপমান মানে আমি যাক মানে অলপ অফিচিয়েল লেভেলৰ হাই ক্লাছ বুলি কওঁ আৰু তেনেধৰণৰ ব্যক্তি আগফালে আছিলে। আৰু মই যিহেতু আমি এটা জাতীয় সংগীত গাবলৈ লৈছোঁ, মই সকলোকে ৰিকুৱেষ্ট কৰিছিলোঁ যে এইটো সময়ত সকলোৱে যদি অলপ উঠি দিয়ে তেতিয়াহ'লে আমি এটা আমি টাই আহোম জাতীয় সংগীতটো গাব বিচাৰিছোঁ। আৰু সকলোৱে তেনেধৰণে থিয় হৈ দিলে, আমিও থিয় হৈ গীতটি পৰিৱেশন কৰিলোঁ। গীতটি পৰিৱেশন কৰাৰ পিছত তেনেকৈ হৈ গ'ল। তাৰপিছতে জুবিনদাৰ আকৌ মানে জুবিনদাৰ অলপ এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল সেইটো সময়ত মোৰ লগত। জুবিনদাই আচলতে পটককৈ গুচি গ'ল উঠি পেলাই ওলাই। তাৰপিছত মই বেক ষ্টেজলৈ অহাৰ পিছত, অনুষ্ঠান সামৰি পেলাই বেক ষ্টেজলৈ আহিলোঁ। বেক ষ্টেজ অহাৰ পিছত মোক কোনোবা ক'লে, মোৰ বেণ্ড মেম্বাৰ এজনে, যে জুবিনদাৰ খং উঠিছে। তাৰপিছত মই বোলো কিয় খং উঠিছে? তাৰপিছতে মই লগে লগে জুবিনদা ক'ত আছে এনেকৈ সুধিলোঁ। মই ক'ত আছে? তেওঁ কৈছে মলৰ ভিতৰত আছে। আমাৰ মানে মল এটাৰ সন্মুখত হৈছিলে, চেণ্ট্ৰেল ৱৰ্ল্ডৰ সন্মুখত হৈছিলে বেংককৰ। মলটোলৈ জুবিনদা সোমাই গৈছে। তাৰপিছতে মই গৈ আছোঁ জুবিনদাৰ ওচৰলৈ, আৰু মাজত সিদ্ধাৰ্থ, মানে মোৰ আগত সিদ্ধাৰ্থ আছে, তাৰ আগত জুবিনদা আছে আৰু কেইজনমান ব্যক্তি, আৰু মলটোৰ ভিতৰলৈ সোমাই গৈ আছে দেখিছোঁ। সিদ্ধাৰ্থেও দেখি আছে, ময়ো দেখি আছোঁ। আৰু তেতিয়া মই সিদ্ধাৰ্থক গৈ সুধিলোঁ যে কি হৈছে সিদ্ধাৰ্থ, কেলৈ জুবিনদাৰ খং উঠিছে? তেতিয়া সিদ্ধাৰ্থে ক'লে, নাই নাই নাই, জুবিনদাৰ বহুত খং উঠি আছে, তুমি নাযাবা। তাৰপিছত সি ৰখালে মোক তেনেকৈ। তাৰপিছত মই বোলো নাযাবা, কিয় নাযাম আকৌ? জুবিনদাৰ যদি কিবা খং উঠিছে, কিবা মোক বেয়া পাইছে, তেতিয়াহ'লে মই নিজে গৈ কথা পাতিম জুবিনদাৰ লগত। তাৰপিছত মই ক'লোঁ, হেই কি খং উঠিছে, মই গৈ পেলাই বুজাই আছোঁ ৰ'বা, এনেকৈ ক'লোঁ। তাৰপিছত গৈ পেলাই মই সিদ্ধাৰ্থৰ আগত গুচি গ'লোঁ। গৈ মই সোমালোঁ মলটোৰ ভিতৰত। তেতিয়া জুবিনদা অলৰেডি গৈ পেলাই এখন মানে মলৰ ভিতৰতে দোকানবোৰ থাকে চব, তাতে সোমাইছে। তাতে সোমাই বহিছে কিবা খাবলৈ। কি খাবলৈ বহিছে নকওঁ আৰু এতিয়া। তাতে বহিছে মল এখনত, মলৰ ভিতৰত। ময়ো গ'লোঁ, গৈ পেলাই জুবিনদাই তাৰপিছত জুবিনদা গৈ পেলাই ডাইৰেক্ট সুধিলোঁ, দাদা কি হ'ল, আপোনাৰ বোলে খং উঠিছে? তাৰপিছতে দাদাই কৈছে, এই তই কি আহি পেলাই তই ইয়াতে থাইলেণ্ডৰ তই এন্থাম গাই আছ, এনেকৈ ক'লে। দাদাই আচলতে টাই এন্থাম বুলি মই কওঁতে দাদাই শুনিলে থাই এন্থাম। দাদাৰ সেইটো কাৰণে খং উঠিল। তাৰপিছত মই ক'লোঁ, থাই এন্থাম নহয় নহয়, এইটো টাই আহোমৰ এন্থাম, আমাৰ এন্থাম।
কৈছে তহঁতৰ টাইসমূহ এন্থাম আছে নেকি এনেকৈ ক'লে। তাৰপিছত মই বোলো আমাৰ টাইসকলৰ এটা জাতীয় সংগীত আছে, সেইটোহে মই গাইছিলোঁ, আপুনি ভুলতে চাগে ঠাই বুলি শুনিলে। তাৰপিছত জুবিন দাই বুজি পালে কথাটো, বুজি পাই পেলাই কিবা কিবি কথা সুধি পেলাই তেনেকৈ আমি হাঁহি ধেমালিৰে আৰু যে হৈ গ'ল, তাতে ছল্ভ হৈ গ'ল। জুবিন দায়ো বুজি পালে যে মই টাইসমূহ এন্থাম গাইছোঁ, অসমৰ পৰা গৈছোঁ যিহেতু, আহোম ৰিপ্ৰেজেণ্ট যিহেতু কৰিছোঁ, গতিকে জুবিন দাই বুজি পালে কথাটো। তাৰপিছতো মোকো কিবা কিবি খাবলৈ দি পেলাই এইটো খা বুলি কৈ পেলাই তাৰপিছতে কিবা কিবি কথা ওলালে, বোলে কাইলৈ আমি বেলেগ এটা জেগাত ফুৰিবলৈ গৈ আছোঁ, তই ওলাবি, তই যাবি, তহঁতৰ বেণ্ড মেম্বাৰকেইটাকো ক'বি। তাৰপিছত সিদ্ধাৰ্থ গৈ পালেগৈ তেতিয়া সেইটো সময়ত। সিদ্ধাৰ্থ গৈ পোৱাৰ পিছত সি মানে অলপ ভয় খাই আছিলে জুবিন দাই বেলেগকৈ ৰিয়েক্ট কৰিব বুলি। তাৰপিছতে মই যেতিয়া দেখিলে মই হাঁহি মাতি খাই আছোঁ জুবিন দাৰ লগত বহি পেলাই, তাৰপিছতে সি তেতিয়া মানে আহি পেলাই বহিলেহি আমাৰ ওচৰত। তাৰপিছত সিদ্ধাৰ্থক ক'লে জুবিন দাই যে তুমি টিকেট কৰি দিবিচোন এহেঁতক, কাইলৈ মোৰ লগত তেহেঁতি ফুৰিব যাব। তাৰপিছত সিদ্ধাৰ্থে বুলি ক'লে। তাৰপিছত মই ক'লোঁ ঠিক আছে দাদা, মই আপোনাক ক'ম বাৰু, এনেকৈ কৈ পেলাই আমি গুচি আহিলোঁ তাৰ পৰা। তাৰপিছত ৰাতি আমি হোটেললৈ যোৱাৰ পিছত গম পাইছোঁ যে আমাৰ আচলতে 2 দিন শ্ব' আছিলে, শ্ব'টো আমাৰ কেঞ্চেল হৈছে বুলি গম পাইছোঁ। তেওঁলোকে মানে তেতিয়াই সিদ্ধান্ত ল'লে, তেতিয়াই হয়তো সিদ্ধান্ত ল'লে। আমি যেতিয়া টাই আহোম এন্থামটো গাইছিলোঁ, সকলোকে যেতিয়া থিয় কৰোৱা হ'ল, আচলতে জুবিন দাৰ কথা কোৱা হ'ল মোক যে জুবিন দাৰ খং উঠিছে, কিন্তু আচলতে কথাটো বেলেগ আছিলে অলপমান। কথাটো অলপ তাত যিহেতু বহুত বেলেগ ধৰণৰ হাই ক্লাছ মানুহ বহি আছিলে, বিভিন্ন ষ্টেটৰ মিনিষ্টাৰ বহি আছিলে, এম্বেচিৰ মানুহ বহি আছিলে। পিছত মই গৈ পেলাই শ্যামকানু মহন্তক মই ডাইৰেক্টলি সুধিলোঁ যে আমাৰ অনুষ্ঠানটো কিয় কেঞ্চেল হ'ল, কাৰণ আমিতো 2 দিনৰ কাৰণে আহিছোঁ। আৰু আমাৰ আচলতে অনুষ্ঠানটোৰ ফাইনেন্সটো সেই বিষয়েও মই ক'ম, এইটো আচলতে অলপমান দীঘলীয়া হ'ব দেই কথাখিনি, কাৰণ ইয়াত মানে বহুতখিনি কথা জড়িত হৈ আছে যে কেনেধৰণে তেওঁ অনুষ্ঠান পাতে, শ্যামকানু মহন্তে অনুষ্ঠান কেনেধৰণে পাতে, ফাইনেন্স ক'ৰ পৰা আহে, এইখিনি গোটেইখিনি কথা মানে জড়িত হৈ আছে। আমাৰ অনুষ্ঠানটো কিয় কেঞ্চেল হ'লে এইখিনি কথাও জড়িত হৈ আছে। গতিকে মই কথাখিনি অলপ দীঘলীয়াকৈ ক'ব লাগিব, নহ'লে মানুহে মানে কেতিয়াবা আধা কথা শুনি ভুল বুজে মানুহে কেতিয়াবা। তাৰপিছত মই আহি যেতিয়া সুধিলোঁ শ্যামকানু মহন্তক, তাৰপিছত ক'লে বোলে তোমালোকে এইটো কি কৰিলা। কৈছে দিছ ষ্টেজ ইজ টু বিগ এণ্ড ইয়'ৰ বেণ্ড ইজ টু স্মল, এনেকৈ ক'লে। তো আমাৰ অলপ বেয়া লাগিল সেইটো সময়ত। অভিয়াছলি যদি কোনোবাই তোমাক কয় যে এইখন মঞ্চখন বহুত ডাঙৰ আৰু তুমি বহুত সৰু মানুহ, এনেকৈ ক'লেতো ডেফিনেটলি তোমাৰ বেয়া লাগিব। তাৰপিছত মই ক'লোঁ এনেকুৱা কি কৰিলোঁ মানে আমি। কৈছে তোমালোকৰ এইটো মানে তোমালোকৰ ইমানখিনি মানে হেৰি নাই, তোমালোক ইমান মানে এইখিনি অকাদ নাই যে তোমালোকে কোনোবা এজন মানে ইমানখিনি ডাঙৰ মানুহক তোমালোকে উঠিবলৈ ক'বা থিয়। এতিয়া তুমি যদি অসমৰ জাতীয় সংগীতটো তাত গোৱা, তাততো বহি বহি ৰাইজে শুনি থাকিলে সেইটো আমাৰ ষ্টেটখনৰ অপমান হ'ব। তেনেধৰণে তুমি টাই আহোম যদি এটা জাতীয় সংগীত গোৱা আৰু সেই সময়ত যদি মানুহখিনি বহি থাকে, সেইটো আমাৰ আহোম গোটেই কমিউনিটিটোৰ কাৰণে এটা দুখ লগা কথা হ'ব, এটা অপমান হ'ব সেইটো। তাৰপিছত মই ক'লোঁ চাওক দাদা, এইটোতো আমাৰ টাই আহোমৰ এন্থাম হয়, আৰু এইটো এন্থাম গাবলৈ হ'লেতো মই চবকে উঠিবলৈ ক'বই লাগিব, নহ'লেতো মোক আহোম মানুহখিনিয়ে মোক প্ৰশ্ন কৰিব পিছত তুমি কিয় এনেকৈ গাই থৈ আহিলা বুলি। তাৰপিছতে মই ক'লোঁ ঠিক আছে হ'ব। তাৰপিছতে আমিও আৰু কিনো কৰিম, অলপ বেয়াও লাগিছে, যদিও বাহিৰৰ দেশ এখনলৈ গৈছোঁ, অলপমান সেইদিনাখন ফুৰি মেলি গুচি আহিলোঁ। আৰু তাতে আৰু এটা কথা মই এড কৰিব বিচাৰোঁ, আমাক আচলতে সেই অনুষ্ঠানটোৰ কাৰণে একো ৰেমুনাৰেশ্যন দিয়া হোৱা নাছিলে, আমাক একো পইচা দিয়া হোৱা নাছিলে। আমাৰ যিমানখিনি এক্সপেঞ্চেছ আছিলে, আমি যেতিয়া তেওঁৰ ওচৰলৈ গৈছিলোঁ শ্যামকানু মহন্তৰ ওচৰলৈ, তেতিয়া তেওঁ কৈছিলে যে তোমালোকে এজন মিনিষ্টাৰৰ কথা ক'লে, মই মিনিষ্টাৰজনৰ নামটো নকওঁ এতিয়া, যে তেওঁৰ ওচৰলৈ যোৱা আৰু তেওঁ যিহেতু আহোম মানুহ, তেওঁ তোমালোকক হেল্প কৰিব। মানে এনেকৈ তেওঁ কামবোৰ কৰে যে অৰুণাচলৰ মিনিষ্টাৰে আমাক 100জনীয়া দল এটা দিছে, মানে তেওঁৰ ফালৰ পৰা ফাণ্ডিং কৰি পেলাই 100জনীয়া দল এটা দিছে। গতিকে আমাৰবোৰ মানে কিয় পিছ পৰি থাকিব, তেনেকুৱা ধৰণে তেওঁ মানে প্ৰলোভন দেখুৱায় মানুহক যে আমাৰ কালচাৰটো যদি তোমালোকে বাহিৰত প্ৰমোট কৰিব বিচাৰা, তেতিয়াহ'লে মানে কোনোবা এজন মিনিষ্টাৰৰ ফালৰ পৰা বা কাৰোবাৰ ফালৰ পৰা তুমি হেল্প লৈ পেলাই কৰা। এতিয়া মিনিষ্টাৰজনেওতো ভাবিব যে আমাৰ ষ্টেটৰ মানুহখিনি কিয় পিছ পৰি থাকিব, যদি অৰুণাচলে এনেকুৱা কৰিছে, মেঘালয়ে এনেকুৱা কৰিছে। গতিকে সেই হিচাপে মিনিষ্টাৰকেইজনেও হেল্প কৰিব বিচাৰে আমাক। গতিকে সেই ক্ষেত্ৰত আমাৰো আহোম এজন আছিলে মন্ত্ৰী, তেওঁ আমাক ক'লে যে ঠিক আছে আমাৰ কালচাৰটো তেন্তে দেখুওৱা, তোমালোকে যি লাগে আমি সহায় কৰিম। গতিকে তেওঁ আমাক গোটেই টিকেটৰ পইচা দিছে আৰু এম্বেচিৰ ফালৰ পৰা আমাক থকা খোৱাৰ ব্যৱস্থা কৰি দিছে।
একবাৰ চাবলৈ গ'লে মানে এনেকুৱা হ'ল তেওঁ নি পেলাই তাত আৰু অৱহেলা কৰিলে অৱহেলা কৰিছে প্লাছ তোমাৰ যিখিনি আচলতে এক্সপেন্স আছে হয় আচলতে চৰকাৰৰ ফালৰ পৰা হওক বা তেওঁ ইভেণ্টৰ নামত যিমানখিনি পইচা কালেক্ট কৰে সেই পইচাখিনি আচলতে তেওঁ শিল্পী নামত খৰচ নকৰে সেই পইচাখিনি তেওঁ বেলেগ ধৰণে উলিয়ায় হয় আৰু অনুষ্ঠানটো তেওঁ বেলেগ ধৰণে পাতে হয় হয় বাহিৰত দেখুৱাই বেলেগ এটা কিন্তু বেপাৰ সেইটো এটা বেলেগ ধৰণৰ মানে তেওঁ মাষ্টাৰ মাইণ্ড এটা প্লেনিং কৰে যিটো মানে লাষ্টত গৈ পেলাই মানে শিল্পীসকলে আচলতে নিজৰ কালচাৰটোৰ উন্নতি হওক বুলি আচলতে তেনেধৰণৰ প্লেটফৰ্মত আচলতে যায় কিন্তু লাষ্টত যেতিয়া আমি গম পালোঁ কথাখিনি তাৰ পিছত আৰু কেতিয়াও আমি এনেধৰণৰ অনুষ্ঠান তেওঁৰ লগত কৰা নাই সেইটোৱে মোৰ ফাৰ্ষ্ট এণ্ড লাষ্ট অনুষ্ঠান আছিল এই অনুষ্ঠানটিৰ পাছত আপোনাৰ শ্যামকানু মহন্তৰ সৈতে বেলেগ আৰু অনুষ্ঠান তেওঁ জড়িত থকা হৈছিল নেকি নাই আচলতে তেওঁ জড়িত থকা অনুষ্ঠান এটা মোলৈ আহিছিলে কিন্তু সেইটো যিটো কথা ক'লোঁ মই যিটো কাহিনী হৈছিলে বেংককত সেইটোৰ লগতে সংগতি ৰাখি আচলতে বাতিল কৰি দিয়া হ'ল সেই প্ৰগ্ৰেমটো সেই প্ৰগ্ৰেমটো আছিলে 400 বছৰীয়া আমাৰ লাচিত দিৱসৰ যিটো এটা গ্ৰেণ্ড আয়োজন হৈছিলে দিল্লীত আৰু তাৰ কাৰণে মোক আচলতে বেলেগ এজন মন্ত্ৰীয়ে ফোন কৰিছিলে আমাৰ মন্ত্ৰী যোগেন মোহন তেওঁ যিহেতু আমাৰ আহোমসকলৰ বাবে তেওঁ বহুতখিনি কাম কৰি থাকে গতিকে তেওঁ বিচাৰিছিলে যে আহোমসকলৰ তাত এটা মানে আইচিং লাও আমাৰ যিটো আদি প্ৰাৰ্থনা তাৰে এটা অনুষ্ঠান হওক আৰু মোক তেওঁ গোটেইখিনি কথা ক'লে যে এনেধৰণে আমি প্লেন কৰিছোঁ তই এটা কাম কৰিবি যে আন শিল্পীসকলক ল'বি লগত লৈ পেলাই এটা মানে এনেকৈ ৰেডি কৰিব লাগিব গ্ৰুপ এটা ৰিহাৰ্চেল আৰম্ভ অসমৰ টাই আহোমৰ জনগোষ্ঠীৰ জড়িত গানৰ ক্ষেত্ৰত ইমানখিনি কৰি আছে যেতিয়া আপুনি তাত উপস্থিত থকাটো অত্যন্ত জৰুৰী আছিলে হয় আচলতে সেইটো কাৰণে মোক কণ্টেক্ট কৰাও হৈছিলে আৰু তেওঁলোকে নিমন্ত্ৰণ দিছিলে মোক আৰু সেই হিচাপে ক'লে যে মানে যিহেতু সময় খুব কম আছিলে তো আজিৰ পৰা আৰম্ভ কৰি দিয়ে ৰিহাৰ্চেল আমাৰ ৰিহাৰ্চেল আৰম্ভ হৈ গৈছিলে আমি ইতিমধ্যে জেম্পেড লৈ পেলাই মই আৰু কেইগৰাকীমান শিল্পীক যোগাযোগ কৰি আমাৰ আহোম যিসকলে গীতৰ কাম কৰি আছে তেওঁলোকক লৈ পেলাই আমি আচলতে ৰিহাৰ্চেলৰ কাম অলৰেডি ষ্টাৰ্ট কৰিলোঁ আৰু ৰেকৰ্ডিঙৰ কামো হৈ গৈছিলে যিহেতু তাত গৈ পেলাই আমি ট্ৰেকত গাব লাগিব গতিকে সেই ট্ৰেকটো বনোৱা মেলা কামো গোটেইখিনি হৈ গ'ল তাৰপিছতে যোগেন মোহন ছাৰে মোক জনালে যে তেওঁক মই নিচাদু বুলি কওঁ বাৰু আজি মই ছাৰ বুলি কৈছোঁ তেওঁ ক'লে যে টিকেট হৈ গৈছে তহঁতৰ টিকেটটো মোক পঠায়ো দিলে তেওঁ পঠাই দিয়াৰ পিছত কিছু সময় পিছত ৰাতিৰ ভাগলৈ মোলৈ ফোন এটা আহিলে আৰু শ্যামকানু মহন্ত আছিলে ফোনটোত তেওঁ মোক ক'লে যে তোমালোকক কিবা অনুষ্ঠানৰ কথা কৈছে নেকি সাংস্কৃতিক বিভাগটো আচলতে মইহে চাই আছোঁ এনেকৈ ক'লে তাৰপিছত মই তেওঁ ফোন কৰা দেখি মই ভাবিলোঁ চাগে তেওঁ চাই আছে তেওঁক চাবলৈ কোৱা হৈছে আৰু তেওঁ মোক ক'লে কিন্তু এটা কথা তোমালোকে যে তাত গাবলৈ যাবা তাত কিন্তু হেৰি নকৰিবা তোমালোকে আহোম পিন্ধিব নোৱাৰা কিন্তু আহোম ড্ৰেছ পিন্ধিব নোৱাৰিবা তাৰপিছত আমাৰ আহোম পৰম্পৰাগত যি আমি ফাঁচো পিন্ধো আমি ফাঁচিত পিন্ধো তেনেধৰণৰ বস্তুবোৰ ফাঁচিন পিন্ধো গতিকে সেইখিনি ড্ৰেছ তোমালোকে পিন্ধিব নোৱাৰিবা বুলি ক'লে তাৰপিছত মই ক'লোঁ কিয় তাৰপিছত ক'লে বোলে নহয় আমি এইটো ডিচিশ্যন লৈছোঁ যে মানে তোমালোকে চাদৰ মেখেলা পিন্ধিহে মানে গাব লাগিব তাৰপিছতে মই মনতে ভাবিলোঁ যে তাত যদি বড়োসকলক বাগৰুম্বা নাচিবলৈ মাতে তেন্তে বড়োসকলেতো চাদৰ মেখেলা পিন্ধি বাগৰুম্বা নাচিব জানো নানাচে তেওঁলোকে পৰম্পৰাগত সাজ পিন্ধি পেলাই নাচিব তেনে ক্ষেত্ৰত আমি আইচিং লাওটো কিয় মানে আমাৰ পৰম্পৰাগত সাজ পিন্ধি গাব নোৱাৰোঁ সেইটো মই ক'লোঁ মই যে নাই তেনেকৈ হ'লেতো বেয়া হ'ব ৰাইজে মোক বেয়া পাব আচলতে তেনেকুৱা যদি মই কৰোঁ তাৰপিছত ক'লে বোলে তেতিয়াহ'লেতো নহ'ব বুলি ক'লে তেতিয়াহ'লেতো নহ'ব তাৰপিছতে মই কথাটো পাতি পেলাই তোমাক জনাই আছোঁ এনেকৈ কৈ পেলাই অলপ সময় পিছত আকৌ ফোন কৰিলে সেইখিনি ৰেকৰ্ডিঙো মোৰ লগত আছিলে বহুত দিনলৈকে কিন্তু মই বৰ্তমান সময়ত মোৰ লগত নাই তাৰপিছত অলপ সময় পিছত ফোন কৰি ক'লে যে তোমালোকৰ প্ৰগ্ৰেমটো কেঞ্চেল হৈছে আমি বেলেগ এটা গ্ৰুপ ঠিক কৰিছোঁ তাৰপিছত তেতিয়ালৈকেতো মোৰ টিকেট হৈ গ'ল তাৰপিছত মই আকৌ যোগেন মোহন নিচাদক ফোন কৰিলোঁ তেওঁক ক'লোঁ যে আমাৰ প্ৰগ্ৰেমটো দেখোন কেঞ্চেল হোৱা বুলি কৈছে নিচাদক কি হৈছে কৈছে কিবা কালচাৰেল কমিটিখন বেলেগ আছে তেওঁলোকে চাগে ডিচাইড কৰিছে তই কিন্তু আহিবি তোৰ টিকেটটো যিহেতু হৈ গৈছে তই কিন্তু এবাৰ হ'লেও আহিবি কিন্তু মই যিহেতু একো মোৰ অনুষ্ঠানো নাই গতিকে আৰু সেইদিনাখন মোৰ তাৰ নেক্সট ডে' মোৰ বেলেগ এটা জেগাত অনুষ্ঠান আছিলে গতিকে অলপ হেক্টিকো হৈ আছিলে গতিকে মই ভাবিছিলোঁ যে মেনেজ কৰিম বুলি কাৰণ নেক্সট ডে' মোৰ অনুষ্ঠান আছে দিল্লীৰ পৰা আহিব লাগিব অসমত অনুষ্ঠান আছে
গতিকে ভাবিছিলোঁ মেনেজ কৰিম কিবা এটা, কিন্তু যেতিয়া দেখিলোঁ যে মোৰ প্ৰবাবলি মাজুলী মিউজিক ফেষ্টিভেল আছিলে নেক্সট কেইদিনমানৰ পিছত, তাৰপিছতে মই যিহেতু অনুষ্ঠানটো বাতিল হ'ল মই নগ'লোঁ তালৈ। তাৰপিছত সেইটো এটা অনুষ্ঠান যে শ্যামকানু মহন্তৰ মানে জড়িত থকা আৰু এটা অনুষ্ঠান মোক তেনেধৰণে কেঞ্চেল কৰি দিয়া হৈছিলে। হয় বা কথাখিনি জানিব পাৰি বহুত বেয়া লাগিল। আচলতে দুখিত, অসমৰ হকে আপুনি ইমানখিনি কৰি আছে, আপোনালোকৰ জনগোষ্ঠীটোৰ হৈ কাম কৰি আছে, তো আপোনাক তেনেকুৱা এটা অনুষ্ঠানৰ পৰা বাতিল কৰি বিৰতত ৰাখিলে সেইটো একচুৱেলি গ্ৰহণযোগ্য নহয়। তথাপিও কাম কৰি যাওক, বহুতো মৰম পাইছে আপুনি ৰাইজৰ পৰা, বহুত মৰম দিছে আপোনাক অসমৰ ৰাইজে আঁকোৱালি লৈছে, কাম কৰি যাওক। হয়, আচলতে অনুষ্ঠান কৰা নকৰাটো সেইটো মোৰ কাৰণে একো ডাঙৰ কথা নহয়। মই সদায় নিজৰ কাম কৰি যাম। আৰু মোৰ কাৰণে সৃষ্টিখিনি যেনেকৈ এতিয়া জুবিন দাৰ মৃত্যুৰ পিছতো যেনেকৈ জুবিন দাক সুঁৱৰি আছে মানুহে, সেই সৃষ্টিখিনি এতিয়া নহ'লেও আজি 10 বছৰ পিছত মানুহে শুনিবই, আৰু সেইখিনি এটা সময়ত এটা সমল হ'ব। হয়, অমৰ হওক সেইখিনি সৃষ্টি। আমি আজি অনুষ্ঠান সামৰিব বিচাৰিম, আৰু আমাক সহযোগ কৰিলে, ইমান সুন্দৰকৈ গোটেইখিনি কথা ক'লে, আপোনাৰ মনৰ ভাৱ ক'লে, ভাল লাগিল। বা আকৌ আমি আপোনাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, লগ হ'ম, আপোনাৰ বিষয়ে এইবাৰ কথা পাতিম। ঠিক আছে, ধন্যবাদ। নিশ্চয়।